পুৰী অভয়াৰণ্যৰ যি এলেকাত উচ্ছেদ চলিল মই নিজে সেই এলেকাবিলাক ভ্ৰমণ কৰি এইমাত্ৰ আহিলোঁ। আজি যি উচ্ছেদ হৈছে সম্পূৰ্ণ অমানৱীয় আৰু বেআইনীভাৱে উচ্ছেদ হৈছে। কাৰণ কিছুদিন পূৰ্বে নগাঁও আৰু শোণিতপুৰ জিলাৰ প্ৰশাসনে ঢিং চাৰ্কুল, ৰূপহী চাৰ্কুল আৰু তেজপুৰ চাৰ্কুলৰ চাৰ্কুল অফিচাৰ তেওঁলোকে যৌথভাৱে নগাঁও আৰু শোণিতপুৰ জিলাৰ যিটো সীমা নিৰ্ধাৰণ কৰি সীমাত যিবিলাক তেওঁলোকে খুঁটি পুতিছিলে, আজি দেখা গ'ল শোণিতপুৰ জিলা প্ৰশাসনে উচ্ছেদ চলাই শোণিতপুৰ জিলা অতিক্ৰম কৰি নগাঁও জিলাত বা ঢিং চাৰ্কুলৰ, ৰূপহী চাৰ্কুলৰ এলেকাত সোমাই তাতো উচ্ছেদ চলাইছে। আৰু যিটো আমাৰ ঢিং চাৰ্কুল, ৰূপহী চাৰ্কুলৰ চাৰ্কুল অফিচাৰে প্ৰতিবাদ কৰিছিল যে এইটো আমাৰ ঢিং চাৰ্কুল বা নগাঁও জিলাত পৰিছে, তথাপিও তেওঁলোকৰ কথা অমান্য কৰি শোণিতপুৰ জিলাৰ প্ৰশাসনে বা তেজপুৰ চাৰ্কুল অফিচাৰে লগত থাকি তেওঁ ঢিং চাৰ্কুল এলেকাৰ ভিতৰত আহি উচ্ছেদ চলাইছে। কেইদিনমান আগতে যেতিয়া বুঢ়াচাপৰি অভয়াৰণ্যৰ ভিতৰত পৰা এলেকাৰ কিছু লোকক তেওঁলোকে জাননী প্ৰেৰণ কৰিছিল সেই এলেকা পৰিত্যাগ কৰিবলৈ, তাৰ পৰা কিছু লোকে স্বেচ্ছাই নিজৰ ঘৰ দুৱাৰ ভাঙি আহি পেলাই নিৰ্ধাৰিত কৰি দিয়া সীমাৰ বাহিৰত আহি নগাঁও জিলাৰ ভিতৰত তেওঁলোকে কিছুমান শিবিৰ পাতি তাত অস্থায়ীভাৱে বসবাস কৰি আছিল। আৰু আজি শোণিতপুৰ জিলা প্ৰশাসনৰ হৈ তেজপুৰ চাৰ্কুল অফিচাৰজনে তেওঁ আহি পেলাই নিৰ্ধাৰিত সীমা পাৰ হৈ আহি নগাঁও জিলাৰ সীমাত বা ঢিং চাৰ্কুলৰ সীমাত যিসকলে শিবিৰ পাতি আছিল সেই শিবিৰবিলাকো ভাঙি দিয়ে। আনকি শিবিৰৰ ভিতৰত আশ্ৰয় লৈ থকা মানুহ ভিতৰত থকা অৱস্থাত তেওঁলোকে JCB লগাই ঘৰৰ টিনপাত ভাঙি এই মানুহৰ ওপৰত পেলাই দিয়ে। এনেকৈ এগৰাকী বৃদ্ধাৰ লগতে এজন বৃদ্ধ আৰু কেইজনমান লোক আহত হয়। তেওঁলোকৰ শিবিৰত আহি পেলাই ওপৰৰ পৰা ভাঙি দিয়ে। এনেকুৱা লাগিল তেওঁলোক যেন যুদ্ধংদেহী এটা আক্ৰোশমূলকভাৱে আহি তেওঁলোকে যেন শত্ৰুৰ ওপৰত জঁপিয়াই পৰিছে। যিকোনো প্ৰকাৰে এই লোকসকলক তেওঁলোকে দমন কৰিব বিচাৰিছে। আনকি শোণিতপুৰ জিলাৰ চৰ চাপৰি এলেকা পাৰ হৈ নগাঁও জিলাত আশ্ৰয় লৈ থকা শিবিৰবিলাকো তেওঁলোকে ভাঙি দিছে। তাত আইৰমাৰী ৰিভাৰ হস্পিটেল, তাৰ লগতে আৰু কিছুমান তাতে স্কুলবিলাক, সেইবিলাকৰ ওপৰতো তেওঁলোকে বুলডোজাৰ লগাইছে। আৰু তেওঁলোকে অতিক্ৰমণ কৰি নগাঁও জিলাত বসবাস কৰি থকা মাটিৰ পট্টা থকা লোকৰ ঘৰতো তেওঁলোকে আক্ৰমণ কৰিছে বা তেওঁলোকক বুলডোজাৰ লগাই তেওঁলোকৰ ঘৰ দুৱাৰ ভাঙি দিছে। হয়তো এই লোকসকল ধৰ্মীয় সংখ্যালঘু মুছলমান হোৱাৰ কাৰণেই আক্ৰোশমূলকভাৱে তেওঁলোকে শোণিতপুৰ জিলা প্ৰশাসনে নিজৰ জিলাৰ সীমা অতিক্ৰম কৰি নগাঁও জিলাৰ অভ্যন্তৰত সোমাই তাতে পট্টা থকা মানুহৰো ঘৰ দুৱাৰ ভাঙিছে, শিবিৰত থকা মানুহৰো ঘৰ দুৱাৰ ভাঙি ভিতৰত আশ্ৰয় লৈ থকা মানুহৰ ওপৰতো পেলাই দিছে। এই পট্টা থকা মানুহৰো ঘৰ দুৱাৰ ভাঙিছে, শিবিৰত থকা মানুহৰো ঘৰ দুৱাৰ ভাঙি ভিতৰত আশ্ৰয় লৈ থকা মানুহৰ ওপৰতো পেলাই দিছে। এই যে তেওঁলোকে অমানৱীয় অনৈতিক কাম কৰিছে, আমি তাক ধিক্কাৰ জনাইছোঁ। আৰু যিজন চাৰ্কুল অফিচাৰৰ নেতৃত্বত এনে অমানৱীয় কাম হৈছে, মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ চাৰ্কুল অফিচাৰক অতি সোনকালে চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আৰু শিবিৰৰ ভিতৰত আশ্ৰয় লৈ থকা মানুহৰ ওপৰত শিবিৰ ভাঙি JCB লগাই তেওঁলোকক গাৰ ওপৰত পেলাই দি আহত কৰাৰ কাৰণে এজন লোক কমাত আছে, তেওঁ বৰ্তমান ICUত থকা বুলি আমি খবৰ পাইছোঁ। এনেধৰণে তেওঁলোকে আক্ৰোশমূলকভাৱে যিবিলাক কাম কৰিছে তাৰ কাৰণে বিহিত শাস্তিমূলক ব্যৱস্থা ল'বলৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক আৰু ৰাজ্য চৰকাৰক দাবী জনাইছোঁ। আৰু এনে অমানৱীয় উচ্ছেদ অভিযান বন্ধ কৰিব দাবী জনাইছোঁ। প্ৰথম কথা হ'ল যে স্বাধীনতাৰ সময়ত ব্ৰহ্মপুত্ৰৰ মূল খুঁটিখন নগাঁও আৰু দৰং জিলাৰ সীমা আছিল। বৰ্তমান এই শোণিতপুৰ জিলাই এই মূল খুঁটিৰ প্ৰায় দক্ষিণে 15 কিলোমিটাৰলৈকে শোণিতপুৰৰ বুলি দাবী কৰিছে। দাবী কৰাৰ পিছতো তেওঁলোকে যিটো সীমা নিৰ্ধাৰণ কৰিছে তাৰ দক্ষিণত আহি পেলাই নগাঁও জিলাত তেওঁলোকে মানুহৰ ঘৰত ঘৰ দুৱাৰ ভাঙি দিছে। গতিকে এই আক্ৰোশমূলক উচ্ছেদ বন্ধ কৰিব লাগে আৰু এনেদৰে এটা নিৰ্দিষ্ট জনগোষ্ঠীৰ লোকসকলক দমনমূলক, আক্ৰোশমূলক এনেধৰণৰ কাৰ্য বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ। ধন্যবাদ।